হে দোস্ত মই আছো ব্লেক এণ্ড হোৱাইট ইউটিউব চেনেলৰ আমাৰ ৰাকু ভাইৰ লগত কিমান হাঁহিলো ৰাকু ভাইৰ ভিডিঅ' চাই কিন্তু এতিয়া এটা প্ৰব্লেম হৈছে ৰাকু ভাইৰ নিজৰে মুখত হাঁহি নাই মানে ৰঞ্জনৰ লিভাৰ চিৰচিছ হৈছে মানে লিভাৰটো পাৰ্মানেণ্ট ডেমেজ বুলি ক'ব পাৰি লিভাৰ চিৰচিছ কি মই অলপ বুজাই দিছোঁ লিভাৰ চিৰচিছ হৈছে লিভাৰৰ এটা ভয়ংকৰ বেমাৰ য'ত লিভাৰখন লাহে লাহে বেয়া হৈ যায় আৰু টান হৈ পৰে এই বেমাৰ হ'লে লিভাৰে তেজ পৰিষ্কাৰ কৰা আৰু আন কামবোৰ ভালদৰে কৰিব নোৱাৰে এতিয়া এটাই উপায় আছে ভাই কি লিভাৰটো সলনি কৰিব লাগিব মানে লিভাৰ ট্ৰেন্সপ্লেন্ট কৰিব লাগিব তো ৰাকু ভাইৰ মাকৰ লিভাৰটোৰ লগত মিলিছে মাকে লিভাৰটো দিব অলপ অংশ কিন্তু প্ৰব্লেম এটাই বহুত বেছি টকা লাগে প্ৰায় 35-40 লাখ মান ন তো আপোনালোকে এতিয়া সহায় কৰিব লাগিব ইমানক হুহুৱালে এতিয়া ইয়াৰ মুখৰ হাঁহি আনা আমাৰ দায়িত্ব তো এই যি গুগল স্কেনাৰ দিছোঁ এই স্কেনাৰটোত আপোনালোকে যি দিয়ে কাৰোবাৰ যদি কিবা 20 টকা দিয়ে কাৰোবাৰ 50 টকা কাৰোবাৰ 1000 টকা যি দিয়ে আৰু লগতে তলত ফোন নাম্বাৰো আছে দিয়ক 2 মাহৰ ভিতৰত ক'ত হ'ব ট্ৰেন্সপ্লেন্টটো হায়দৰাবাদ নহ'লে দিল্লী কোনোবাতে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে আমাৰ গোটেই সহযোগত যাতে ই ভাল হয় আৰু এটা কথা বহুত বেছি ফাষ্ট ফুড চিংৰা চাওমিন মছলা এইবিলাক নাখাব তুমি এইবিলাক বহুত খাইছিলা ন খাইছিলোঁ মই তাকেতো সেইকাৰণে মানে এনেকুৱা আহি হ'ল আৰু কিন্তু উপায় নাই ভাল হৈ যাব